থাম্বনেলখন চাই আপোনালোকে নিশ্চয় ভিডিওটো খুলিছে আৰু আজিৰ এই ভিডিওটোত আপোনালোকে নিশ্চয় গম পাইছে লোকেল কমফুৰ বিষয়ে কথা পাতিম। লোকেল কমফুৰ যেহেতু এতিয়ালৈকে 3টা সিজন আহিল, লোকেল কমফুৰ আৰম্ভণি কেনেকৈ হৈছিল বা লোকেল কমফু সিনেমা হলত প্ৰথম ফ্লপ হৈছিল নেকি সেই বিষয়েও কথা পাতিম। লগতে এইবাৰ যিখন লোকেল কমফু আহিছে তো এইখনৰ বাজেট কিমান, লগতে মানুহে কেনেকুৱা ধৰণৰ এক্সপেক্টেশন ৰাখিব পাৰে আৰু আমাৰ যেনেকৈ হিন্দী সিনেমাবিলাকত একশ্যন পাতিবিলাক দেখায়, এজন মানে মানুহক যেতিয়া গুৰু মাৰি দিয়ে বহুত দূৰত যাই কিনে পৰে, সেই কৌশলখিনি হিন্দী সিনেমাত যেহেতু ৰচি বা অত্যাধুনিক কৌশল ব্যৱহাৰ কৰি কিনে কৰে, আমাৰ অসমীয়া সিনেমাত বিশেষকৈ লোকেল কমফুত কেনেকৈ কৰিছে কম খৰচত এইটো বিষয়েও পাতিম। আৰু লগতে লোকেল কমফুত এতিয়া নতুন কোন এক্টৰ এক্ট্ৰেছৰ মানে সংযোজন ঘটিছে, তো গোটেইবিলাক কথা পাতিম এই ভিডিওটোত শেষলৈকে চাব। আপোনালোকক প্ৰথমে কৈ লৈছোঁ লোকেল কমফু 2013ত প্ৰথমখন আহিছিল আৰু সেই চিনেমা হলত মানে ফ্লপ গৈছিল, কাৰণ কিয় তেতিয়া বেচাৰাম আহিছিল 2013ত আৰু সেই সিনেমাখন যেহেতু হিন্দী সিনেমা আছিল তো সেই সিনেমাখনৰ লগত মানে পৰিছিল আমাৰ এই লোকেল কমফু সিনেমাখন। আৰু তেতিয়া মানে লোকেল কমফুক চিনি নাপাইছিল, এক্টৰ এক্ট্ৰেছখিনিক চিনি নাপাইছিল। তেতিয়াৰ সময়ত তেখেতসকলৰ মানে প্ৰতিখন মুখে নতুন আছিল চিনেমাখনত, আৰু লগতে অসমীয়া চিনেমাৰ যিহেতু সেইটো সময়ত বহুত বেয়া দিন চলি আছিল, অসমীয়া চিনেমাৰ প্ৰতি কাৰো মানে সেই ভৰসাটো নাছিল যে চিনেমা ভাল হ'ব। তাৰ পাছত মানে তেনেকৈ চিনেমা হলৰ পৰা মানে চিনেমাখন নামি গৈছিল। 2-3 লাখ মান টকা তেখেতসকলে পাইছিল চিনেমাৰ পৰা, বক্স অফিচৰ পৰা। আল্টিমেটলি তাৰ পাছত যেতিয়া মোবাইলে মানে স্প্ৰেড হ'ল চিনেমাখন, পাইৰেচি হ'ল, আৰু লগতে যিহেতু ডিছ আছিল সেইটো সময়ত, তো তেনেকৈ মানে মানুহে চালে চিনেমাখন। চোৱাৰ পাছত মানে প্ৰতিজন কেৰেক্টাৰক মানুহে মানে বহুত বেছি মৰম দিলে। তাৰ পাছত কেনি বসুমতাৰী নেক্সট প্লেন কৰিলে 2017ত লোকেল কমফু 2, আৰু তেখেতসকলে মানে এপ্ৰিলৰ মাহত ৰিলিজ কৰিছিল 2017ৰ। তেতিয়া বাহুবলীৰ মানে ছেকেণ্ড পাৰ্ট আহিছিল। 2 দিন আগত তেখেতসকলে মানে লোকেল কমফু ৰিলিজ কৰিছিল, মানে বাহুবলীৰ 2 দিন আগত। 2 দিন ভালদৰে চলিছিল চিনেমা হলত। অনুৰাধাত মানে প্ৰথমতে যিটো হল আছিল তো সেইটোত মানে 800 মান কেপাচিটি আছিল এটা দৰ্শনীত। তো তেতিয়া মানে সেই গোটেই মানে 800 সিট ফুল আছিল লোকেল কমফু মানে পাৰ্ট 2ত। তাৰ পাছত যেতিয়া বাহুবলী আহি গ'ল 2 দিন পাছত, তাৰ পাছতে মানে চিনেমা হলৰ পৰা লোকেল কমফু মানে লাহে নমাই দিলে, কাৰণ কিয় বাহুবলীৰ ক্ৰেজটো বহুত বেছি আছিল। কিন্তু কেনি বসুমতাৰী সেই বস্তুটো মানে ভাবা নাছিল যে এখন সাউথ ইণ্ডিয়ান চিনেমাই, ডাব কৰা চিনেমাই অসমত এনেকৈ মানে দপদপাই চলিব। তো সেই বস্তুটোৰ কাৰণে কেনি বসুমতাৰীৰ এটা বহুত ডাঙৰ মানে মিষ্টেক হৈ গৈছিল। তাৰ ফলত মানে চিনেমাখনে ভালদৰে বিজনেছ কৰিব নোৱাৰিলে। কিন্তু লোকেল কমফু 2ও বহুত বেছি পপুলাৰ আছিল। লগতে যিটো নুন মাটিত বন্দনা চিনেমা হল আছিল, তো সেইটো চিনেমা হলতো বহুত কেইদিন চলিছিল লোকেল কমফু। তাৰ পাছত মানে মানুহৰ সঁহাৰিটোও তাতে ভাল আছিল। এনেকৈ মানে কিছু হলত চিনেমাখন চলিছিল। 30-35 লাখ মান টকাৰ তেখেতসকলৰ বাজেট আছিল তেতিয়া লোকেল কমফু যেতিয়া ছেকেণ্ডখন বনাইছিল। আৰু এইবাৰ লোকেল কমফুৰ 3ৰ বাজেট হৈছে 50 লাখ টকা। তেখেতসকলে কৈছে যে 50 লাখৰ ওপৰত যাব বেলেগে যদি বনায় চিনেমাখন। তো আল্টিমেটলি মানে কেনি বসুমতাৰীৰ কথাটো তেনেকুৱা, তেখেতসকলে মানে এক্সট্ৰা এফৰ্ট দিছে। একশ্যনৰ ক্ষেত্ৰত বহুত বস্তু তেখেতসকলে ব্যৱহাৰ কৰাই নাই, তেখেতসকলে মানে নেচাৰেলি সেই বস্তুখিনি কৰিব ট্ৰাই কৰিছে। যিটো আপোনালোকক মই প্ৰথমেই ভিডিঅ'ত কৈছোঁ যে মানে কি বলিউডৰ একশ্যনত ধৰক মানুহ এজনক গুৰ মাৰি দিয়াৰ লগে যিটো উৰি যোৱা মানে দৃশ্য, তো সেই বস্তুটো তেখেতসকলে ৰছীৰে টানি নি মিলি কৰে। কিন্তু লোকেল কমফুত সেই বস্তুটো এখেতসকলে নিজাকে কৰিব ট্ৰাই কৰিছে। যিহেতু এখেতসকলে মানে কমফু চমফুৰ লগত জড়িত, তো আল্টিমেটলি মানে সেই বস্তুবিলাক তেখেতসকলে মানে কম খৰচাত অলপমান বেছিকৈ কষ্ট কৰি মানে কৰিব ট্ৰাই কৰিছে। আৰু তেখেতসকলে কৈছে যে সেইটো কৰাৰ ফলত অলপমান মানে অৰিজিনেলি তেখেতে ঘুচা গুৰি তো এইবিলাক খাইছে মানে। তো প্ৰথম মানে যেতিয়া লোকেল কমফু 1 আহিছিল তেতিয়াৰ পৰাই সেই বস্তুটো চলি আছে। তেখেতসকলে মানে কি যেতিয়া একশ্যন পাতি কৰে তেতিয়া মানে তেনেকৈ লাগি যায় আৰু ঘুচা চুচা গুৰি চুৰি মানে অৰিজিনেলি পৰি যায়। আল্টিমেটলি মানে তেখেতসকলে এই চিনেমাখনৰ প্ৰতি মানে বহুত কষ্ট কৰিছে আৰু লাহে প্ৰগ্ৰেছ কৰিছে। যিহেতু আমাৰ ইণ্ডাষ্ট্ৰীত পইচা নাই, প্ৰডিউচাৰ নাই, কিন্তু তেখেতসকলে প্ৰথমতে মানুহক ট্ৰাষ্ট দিছে যে আমাৰ কণ্টেণ্টটো ভাল, আপোনালোকে চাওক জাষ্ট। সেনেকৈ মানে কি মাজতে এখন লোকেল উৎপাত বুলি তেখেতসকলে ৰিলিজ কৰিছিল। তো সেইখনত মানে মানুহৰ সঁহাৰিটো খুব ভাল আছিল আৰু তেখেতসকলে ভালকৈ টাইমিংটো মানে মেনেজ কৰি ৰিলিজ কৰিছিল হলত। সেইটো কাৰণে মানে দৰ্শক হলত গৈছিল চিনেমাখন চাব। আৰু কেৰেক্টাৰকেইটা যিহেতু লোকেল কমফুৰে আছিল, তো সেইটো কাৰণে মানে কি লোকেল উৎপাত ছাকচেছ হৈছিল। আৰু সেইটো কাৰণে মানে তেখেতসকলে এটা ভাল বিজনেছ কৰিবলৈ সক্ষম হৈছিল। তো আল্টিমেটলি এতিয়া 5 ছেপ্টেম্বৰত লোকেল কমফু 3 আহি আছে আৰু তেখেতসকলৰ এক্সপেক্টেশ্যনটো এইবাৰ বহুত বেছি, আৰু আমাৰো এক্সপেক্টেশ্যন আছে। কাৰণ কিয় আমি যিহেতু সেই 2013ৰ লোকেল কমফুখন চাই প্ৰতিজন কেৰেক্টাৰক মানে কি ইমান বেছি মৰম দিছিলোঁ, আৰু প্ৰতিজন কেৰেক্টাৰে মানে কি আমাৰ মনত সোমাই গ'ল মানে। তো তেতিয়াৰ পৰা মানে আমাৰ মানে এক্সপেক্টেশ্যনটো বহুত বেছি, আৰু লোকেল কমফু মানে 2013তকৈও ভাল হ'ব লাগে তেনেকুৱা ধৰণৰ এটা মনত মানে সোমাই গৈছে। আৰু আণ্ডাৰ 18 ডন বঞ্জো, তো
বনি দেউৰীক কোনে পাহৰিব পাৰে তো সেই কেৰেক্টাৰটোৰ পৰাই তেখেতে কিমানখিনি ৰেইজ কৰিলে এতিয়া তেখেতক মানে চিনি নোপোৱা মানুহ নাই লগতে তানচেনৰ কেৰেক্টাৰটো লগতে যিজন মানে এই হাগা লাগিছে নেকি হয় তেখেতে যে কয় তো সেই বস্তুবিলাক মানে এতিয়াও মানে আমি মানে নষ্টালজিক হৈ যাওঁ সেইখন চিনেমা যদি আমি ধৰক লেপটপ বা টিভিত লগাই লওঁ এতিয়াও মানে প্ৰতিটো কেৰেক্টাৰ মানে খুব ধুনীয়াকৈ চাই থাকিব পাৰি মানে বৰ নালাগে যেনেকৈ 3 ইডিয়টছ চিনেমাখন আমি চাই থাকিলেও চাই থাকিব পাৰোঁ তো সেই মানে একেই ভাইবটো দিছিল লোকেল কমফুই মানে তো সেইটো কাৰণে মানে কি আল্টিমেটলি মানে মই আশা কৰোঁ যে লোকেল কমফু 3ও তেনেকুৱা ধৰণৰ ছাকচেছ পাওক তাতকৈ বেছি ছাকচেছফুল হওক হলত মানে পুৰা মানুহ হিল দল ভাঙি যাওক মানে তেনেকৈ যদি হলত মানে মানুহ যায় তেতিয়াহ'লে মানে কি প্ৰতিজন মানে প্ৰডিউচাৰৰ প্ৰতিজন এক্টৰ এক্ট্ৰেছৰ মানে কনফিডেন্সটো আহিব এতিয়া মানে লাহে লাহে আমাৰ অসমীয়া চিনেমাত মানে টিম বনি আছে আপোনালোকে যদি লক্ষ্য কৰে গম পাব ধৰক প্ৰণৱ ভৰালীৰ এটা টিম আছে তেখেতসকলে মানে এটা টিম হৈ কাম কৰে লগতে সুব্ৰত কাকতি এটা টিম হৈ কাম কৰি আছে কেনি বসুমতাৰীৰ এটা টিম আছে তো তেনেকৈ কোৱালিটি কাম দিয়া মানে টিম হৈছে এতিয়া লাহে লাহে মানে অসমত এতিয়া ধৰক অগ্নিবাণ বুলি এখন আহি আছে মৃন্ময় শইকীয়া কলংপাৰ যিজনে বনাইছিল ক্ৰিটিকেল কাপল যিজনে বনাইছে তো তেনেকৈ মানে কি বহুত কোৱালিটি মানে থকা মানুহ আহি আছে আৰু কোৱালিটি এক্টৰ এক্ট্ৰেছো আহি আছে তো এনেকৈ যদি মানে ভাল কাম আহি থাকে তেতিয়াহ'লে মানে কি বহুত বেছি আগবাঢ়িব অসমীয়া চিনেমা জগতখন আৰু এতিয়া শেষত এই একশ্যন টিজাৰটোৰ বিষয়ে কথা পাতিম অলপ এতিয়া একশ্যনৰ ক্ষেত্ৰত খুব বেছি ভাল লাগিছে কিছুমান নতুনত্ব আহিছে লগতে মানে তেখেতসকলে একশ্যনটো মানে এটা নেক্সট লেভেলত দেখাব ট্ৰাই কৰি আছে মণ্টু দেউৰী তো আপোনালোকে নিশ্চয় চিনি পায় বলিউডত তেখেতে মানে একশ্যনৰ কামবিলাক কৰে একশ্যনৰ ষ্টান্টছবিলাক তেখেতে কৰে তো তেখেতে মানে লিডত আছে এই একশ্যনৰ ক্ষেত্ৰত আৰু বাকী কেইজনেও যিহেতু খুব ধুনীয়া একশ্যন জানে তো আল্টিমেটলি মানে কি একশ্যনৰ ক্ষেত্ৰত নিৰাশ নহয় একশ্যনটো খুব ধুনীয়া হ'ব লগতে কমেডিখিনিও ভাল হ'ব লাগে কাৰণ কিয় সাজু আহমেদ আছে ৰিম্পী দাস আছে তো নতুন কেৰেক্টাৰে লৈছে ডৰথি ভাৰদ্বাজ আছে মেবি লগতে মানে প্ৰতিটো কেৰেক্টাৰে আছে লোকেল কমফুৰ অমৰ সিং দেউৰী আছে তাৰপাছত উৎকল আছে তাৰপাছত আছে বিভাস সিনহা আছে আমাৰ কেনিডা আছে তাৰপাছত আপোনাৰ ৰুবুল বড়ো আছে তো তেনেকৈ মানে প্ৰতিটো কেৰেক্টাৰে আছে তো আপোনালোকে মানে কি আল্টিমেটলি 5 ছেপ্টেম্বৰত হলত যাব আৰু আল্টিমেট কমেডি একশ্যন চিনেমা এখন চাব পাব আৰু লগতে মই ইমন চিনেমাখনৰ বিষয়ে কথা পাতিম ইউটিউবত মানে ট্ৰেইলাৰটো পোৱা নাই ইনষ্টাগ্ৰামত পাইছোঁ কিন্তু কিছুমান বস্তু মানে সূক্ষ্ম বস্তু চাব লগা হয় ভিডিঅ'টো শ্ল' কৰি তেতিয়া মানে কি হাই ডেফিনেশ্যন ভিডিঅ' এটা পালে ভাল হয় যিসকলে ইমনৰ মানে ট্ৰেইলাৰটো ইউটিউবত চাইছে ভাল মানে হাই ডেফিনেশ্যন পিকচাৰত তেতিয়াহ'লে মোক লিংকটো প্ৰভাইড কৰিব মই বিচাৰি পোৱা নাই মানে তো আল্টিমেটলি যেহেতু বিচাৰি পোৱা নাই সেইটো কাৰণে মানে কি মই আজি এই লোকেল কমফুৰে মানে একশ্যন টিজাৰটোৰ বিষয়ে কথা পাতিলোঁ তো নেক্সট ভিডিঅ'টোত ইমনৰ বিষয়ে কথা পাতিম তো ভিডিঅ'বিলাক চাই থাকিব যদি ভাল লাগে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব চেনেলটো আৰু বেলেগকো দিব ভিডিঅ'বিলাক শ্বেয়াৰ কৰি দিব আৰু লগতে মই যিমান পাৰোঁ মানে এইটোৱে চেষ্টা কৰোঁ যে চিনেমাখন যদি বেয়া হৈছে বেয়া বুলি ক'ম যদি ভাল হৈছে ভাল বুলি ক'ম মানে কাৰো মানে তলত পৰি এতিয়ালৈকে কাম কৰা নাই আৰু ভৱিষ্যতে নকৰোঁ সেইটো মানে আপোনালোকক বিশ্বাস মই দিব পাৰোঁ এতিয়াৰ পৰাই তো ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ ধন্যবাদ